স্বামীৰ জিঘাংসাৰ বলি হ'ল পত্নী। দেওবাৰে নিশা ধনশিৰি ৰঙাপাহাৰ চাইডিকত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ঘৰুৱা কণ্ডলত লিপ্ত হৈ নিজৰ গৰ্ভৱতী পত্নী তাৰা খেৰুৱাৰ কণ্ঠ আৰু 2 বছৰীয়া কণমানি সন্তানক দাৰে ঘপিয়াই অতি নিৰ্মমভাৱে হত্যা কৰে মদৰ ৰাগীত মাতাল স্বামী বিপুল কণ্ঠই। ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই দিয়া খবৰৰ ভিত্তিত ঘটনাস্থলীৰ পৰা দৰ্জা ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰিছে 2 মৃতদেহ। কালি মানে হঠাৎ ৰাতি প্ৰায় 11টা বজাত গাঁৱৰ কিছুমান ল'ৰাই মোক আহি ডাক দিলে আৰু মাত দিওঁতে মই আহি চালোঁ। তেতিয়া ঘৰৰ ভিতৰত মানে মাৰ ধৰ কৰি আছে আৰু ঘৰ বন্ধ আছিলে। হয় নেকি? হয়। তাৰপিছত আমাৰ কিছুমান গাঁৱৰ ল'ৰাই যেন তেন দৰ্জা চৰ্জা ভাঙি পেলাই সোমাই চালে। তেতিয়া নিজৰ ছোৱালীক আৰু নিজৰ ঘৈণীয়েকক কোবাই মানে তাত ঘৰত থোৱা আছিলে। তাৰপিছত মই আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহি তাৰপিছত ল'ৰাজনে যোনে ঘৰত এনেকুৱা কৰিছিলে তাক এৰেষ্ট কৰি লৈ যোৱা হ'ল। আচ্ছা। তাৰপিছত আমি সোমাই চালোঁ, তেতিয়া 2জনো মৃত্যু হৈ আছিলে আৰু কিন্তু মানুহজনৰ নামটো কি আছে? তেওঁ বিপুল কন্ধ। বিপুল কন্ধ। হয়। বয়সটো কিমান হ'ব এনে? প্ৰায় 30 বছৰমান বয়স বেছি নহয়। আগত এনে কাজিয়া হৈছিলে নেকি? তেনেকুৱা এনে ঘৰে সৰু মৰু এনেকুৱা হৈ থাকে, কিন্তু তেনেকুৱা আমাৰ গাঁৱত আগতো কেতিয়াও হোৱা নাই। এই প্ৰথমবাৰ আমাৰ গাঁৱত তেনেকুৱা হৈছে আৰু। মহিলাজনৰ নামটো কি? মহিলাজনৰ নামটো তাৰাৱতী। কি লিখে তাৰাৱতী? তাৰাৱতী খেৰৱাৰ। এইখন ইনচিডেণ্ট হোৱাৰ গাঁওটোৰ নামটো কি? ৰঙাপাহাৰ চাইডিং বৌদাজান গাঁও। যোৱাকালি ৰাতি 11:30 বজাত আমাৰ গাঁওবুঢ়াই মোলৈ ফোন কৰিলে যে আমাৰ ইয়াত এটা মানে মাৰ্ডাৰ হৈছে বুলি। তাৰপিছত সেই মৰ্মে আমি আহি পালোঁহি। আহি পাই আমি দেখা পালোঁ যে হয়, ইয়াত গিৰিয়েকে নিজৰ ঘৈণীয়েক আৰু নিজৰ 2 বছৰীয়া কণমানি কন্যা সন্তানক দাহেৰে ঘপিয়াই হত্যা কৰা আমি দেখা পোৱা গৈছে। আৰু তেখেতক আমি সেই মৰ্মে তেখেতক অলপ মেন হেণ্ডেল হৈছিলে। আমি লগে লগে তেখেতক ডিফু মেডিকেল কলেজলৈ ৰেফাৰ কৰিলোঁ আৰু বাকী ৰাতি ইয়াতে আমি থকা হৈছে। এতিয়া আমি পষ্টমৰ্টেম কৰিম। পষ্টমৰ্টেমৰ কাৰণে মেজিষ্ট্ৰেটক খবৰ দিয়া হৈছে। বাকী ফৰ্মেলিটিখিনি এজ পাৰ প্ৰচিডিউৰ আমি কৰিম। পৰৱৰ্তী সময়ত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ। আনহাতে হত্যাকাৰী স্বামী বিপুল কণ্ঠক আটক কৰিছে আৰক্ষীয়ে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট। গুৱাহাটী আয়ুৰচুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ হৃদৰোগ বিশেষজ্ঞ এতিয়া আপোনাৰ চহৰ ডিফুত। প্ৰত্যেক মাহৰ 2য় বৃহস্পতিবাৰে লগ পাব প্ৰসিদ্ধ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুল মহন্তক। দিনৰ 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ চিকিৎসা আগবঢ়াব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুল মহন্তই। স্থান লাইফলাইন ডায়েগনষ্টিক্স ক্লিনিক, MG ৰোড, ডিফু মুখ্য বজাৰ। আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰক 9707367150 বা 8811030033 নম্বৰত।